হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেল আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন টপিক লৈ আন এটা নতুন ভিডিঅ' আপোনাৰ ওচৰলৈ আহিছোঁ। তো আজি আপোনালোকে থাম্বনেইলৰ টাইটেল কেনে গমেই পাইছে আজিৰ ভিডিঅ'টো কি টপিকলৈ হ'বলৈ গৈ আছে। তো আজি আপোনালোকে গমেই পাইছে, কাৰণ বহুত এটা ডাঙৰ ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যিসকলে আত্মসহায়ক গোটৰ সদস্য হয়, মহিলাসকলৰ কাৰণে বহুত ডাঙৰ খবৰ, কাৰণ মুখ্যমন্ত্ৰী যিখন আঁচনি লঞ্চ কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে, এই আঁচনিখনে বহুত সদস্যাই আত্মসহায়ক গোটৰ সদস্যাই স্বাৱলম্বী হ'ব পাৰিব, নিজকে উদ্যোগীকৰণৰ দিশত লৈ নিব পাৰিব। তো আজিৰ এই বিষয়ত কি কি নিয়ম মানিব লাগিব, আপোনালোকে এই মুখ্যমন্ত্ৰীৰ আত্মসহায়ক গোটৰ মহিলাসকলে কেনেদৰে উদ্যোগীকৰণৰ দিশে আগবাঢ়িব পাৰিব, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি বা অভিযানৰ জৰিয়তে গোটেইখিনি নিয়ম মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটাৰ হেণ্ডেলত আজি ৰাজহুৱাভাৱে কৰি দিছে। তো সেই নিয়মকেইটা আপোনালোকক মই অসমীয়াত ভালকৈ বুজাই দি আছোঁ। তো এই ভিডিঅ'টো আপোনালোকে সকলোকে চাই দিব। যদি ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু মোৰ চেনেল আপুনি প্ৰথম আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে দেখা পাইছে ইয়াতে মোৰ এই নটিচখন, যিখন নটিচ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ টুইটাৰ হেণ্ডেলত ৰাজহুৱাভাৱে মুকলি কৰি দিছে। তো ইয়াতে মই আপোনালোকক নিয়মখিনি কৈ আছোঁ। তো প্ৰথমৰ পৰা কৈ আছোঁ, নটিচখনত কি লিখা আছে। লিখা আছে 35,000-ৰ পৰা 40 লাখ গ্ৰাম্য মহিলা উদ্যোগী। তলত লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখনৰ নাম দিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ইয়াতে আপোনালোকে লিখা আছে প্ৰায় 40 লাখ মহিলা SHG মানে ছেল্ফ হেল্প গ্ৰুপৰ সদস্যক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী বা লক্ষপতি বাইদেউ হিচাপে গঢ়ি তোলা, আৰু প্ৰতিজন সদস্যৰ বাৰ্ষিক 1 লাখ আয় নিশ্চিত কৰা। তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে যোগ্যতাৰ মাপকাঠি, মানে কোনসকল লোকে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াতে লিখা আছে 3টাতকৈ অধিক সন্তান জন্ম দিব নালাগে। সাধাৰণ আৰু OBC হিতাধিকাৰীৰ বাবে, মানে জেনেৰেল আৰু OBC কাষ্টৰ লোকসকলৰ 3টাতকৈ বেছি সন্তান হ'লে তেওঁলোকে এই আঁচনিখনত এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আছে 4টাতকৈ অধিক সন্তান জন্ম দিব নালাগে। অনুসূচিত জাতি মৰাণ মটক চাহ জনগোষ্ঠীৰ হিতাধিকাৰীৰ বাবে, মানে যদি 4টাতকৈ বেছি সন্তান হয় বা 3টাতকৈ বেছি সন্তান হয় কিন্তু 4টা মানে 3-4ৰ ভিতৰত হয়, তেনেহ'লে তেওঁলোকৰ কাষ্ট হৈছে অনুসূচিত জাতি মৰাণ মটক চাহ জনগোষ্ঠীৰ লোকসকলৰ হ'লেহে তেওঁলোকে এপ্লাই কৰিব পাৰিব। যদি OBC আৰু সাধাৰণ হয় তেনেহ'লে নোৱাৰিব। তাৰপিছত আছে কন্যা সন্তান থকা SHG সদস্যই যদি বয়স লাভ কৰিছে তেন্তে তেওঁক স্কুলত নামভৰ্তি কৰিব লাগে। মানে যিটো কন্যা সন্তান থকা SHG মানে যিটো সদস্য ছেল্ফ হেল্প গ্ৰুপৰ সদস্য যিজন আছে, তেওঁ যদি কন্যা সন্তান থাকে, যদি তেওঁৰ বয়স হৈছে তেনেহ'লে তেওঁ স্কুলত নামভৰ্তি কৰিব লাগিব। তাৰপিছত আছে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা গছবোৰ জীয়াই থকা উচিত। আৰু যিবিলাক কেইদিনমান আগতে অমৃত বৃক্ষ আন্দোলন হৈছিল ছেপ্টেম্বৰ মাহত 2023-ত, তো সেই অমৃত বৃক্ষ আন্দোলন যিবিলাক সেনে গছ পুলি ৰুবলৈ কৈছিল, সেই গছ পুলিবিলাক যিবিলাকে ৰুইছে, মানে সদস্যসকলে গোটৰ সদস্যসকলে ৰুইছে, ফটো আপলোড কৰিছে, সেই গছসমূহ জীয়াই থাকিব লাগিব, তেতিয়াহে এই আঁচনিখনত যোগদান কৰিব পাৰিব। তাৰপিছত আছে অনুদান লাভ কৰিবলৈ ব্যৱসায়িক পৰিকল্পনা দাখিল কৰা, চৰকাৰে প্ৰস্তুত আৰু সমৰ্থন কৰা পৰিকল্পনা, মানে এই যিখন অনুদান দিব আপোনালোকক, তেওঁৰ কাৰণে সেই অনুদানটো পাবৰ কাৰণে আপোনালোকে কি কৰিব, সেই পইচাটো লৈ এখন প্ৰজেক্ট আপোনালোকে তৈয়াৰ কৰিব লাগিব। চৰকাৰে নাইবা আপোনালোকে নিজে পৰিকল্পনা কৰি ৰাখিব লাগিব এখন প্ৰজেক্ট। সেই প্ৰজেক্টখনৰ দ্বাৰাহে আপোনালোকে সেই পইচাটো লৈ কিনে কাম কৰিব লাগিব। তাৰপাছত দিয়া আছে আবেদনৰ প্ৰক্ৰিয়া, আপোনালোকে এই আঁচনিখনত কেনেকৈ আবেদন কৰিব পাৰিব। ইয়াতে আছে আবেদনৰ প্ৰক্ৰিয়া নিকটতম পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ প্ৰপত্ৰ পোৱা যাব, মানে যিটো আপোনালোকৰ ঘৰৰ ওচৰত বা আপোনালোকৰ যিটো পঞ্চায়ত হয়, গাঁও পঞ্চায়ত হয়, সেই পঞ্চায়ততহে এই যিখন আবেদন প্ৰক্ৰিয়াৰ ফৰ্মখন দিব, সেই ফৰ্মখন ফ্ৰীকৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু তাৰপিছত ইয়াতে আৰু এটা নিয়ম দিছে, নিৰ্দিষ্ট তাৰিখতে প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব, কোনো ধৰণৰ ফটো ষ্টেট গ্ৰহণ কৰা নহ'ব। মানে এটা তাৰিখ দিব যে এই তাৰিখৰ ভিতৰত এই তাৰিখেহে আপোনালোকে পাব পঞ্চায়তত আপোনালোকৰ এই ফৰ্মখন, তেতিয়াহে সেই তাৰিখতহে আপোনালোকে গৈ কেনে ল'ব লাগিব ফৰ্মখন। আৰু যদি সেই ফৰ্মখন আপোনালোকে পঞ্চায়ত ফটো ষ্টেট কৰিব খোজে তেনেহ'লে ফটো ষ্টেট কৰা ফৰ্ম হ'লে নহ'ব। তো আপোনালোকে অৰিজিনেলখন পঞ্চায়তৰ পৰা লৈ আহি প্ৰপত্ৰসমূহ সংগ্ৰহ কৰি কিনে জমা দিব পাৰিব, তেতিয়াহে একচেপ্ট কৰিব বা গ্ৰহণ কৰিব। তাৰপিছত 2খন সংকল্প পাঠ দাখিল কৰক, বিদ্যালয়ত নামভৰ্তি কৰা মহিলা শিশু ওপৰত উল্লেখ কৰা ধৰণে শিশুৰ সংখ্যা নিষিদ্ধ কৰা, মানে যিটো প্ৰথম অৱস্থাত আপোনালোকে ইয়াতে দিয়া আছে যে প্ৰথমতে 3টাকৈ অধিক সন্তান জন্ম দিব নালাগে বা 4টাতকৈ অধিক সন্তান জন্ম দিব নালাগে, এইটো যে নিয়ম আছে, ইয়াতে আপোনালোকে যিখন ফৰ্মখন আছে ফৰ্মখনত আপোনালোকে আপোনাৰ অৰিজিনেলিটো দিব লাগিব। মানে আপোনালোকে ভুলকৈ নিদিব, কিছুমানৰ ভুল বেছি থাকিলে আপোনালোকে কমকৈ দিব পাৰিব, সেই তেনেকুৱা নহয়। আপোনালোকে আপোনাৰ যিটো অৰিজিনেল হয়, কেইটা সন্তান আছে আপোনালোকে দি দিব, কাৰণ আপোনালোকে পিছত প্ৰব্লেম হ'ব পাৰে। সেইটো কাৰণে ডাইৰেক্ট ইয়াতে লিখাই আছে শিশুৰ সংখ্যা নিষিদ্ধ কৰে। যদি আপোনালোকে ভুলকৈ দিয়ে আপোনাৰ
এই এপ্লিকেশ্যনখন ৰিজেক্টটো হ'ব পাৰে। তাৰপিছত ইয়াতে আছে আপোনালোকৰ আঁচনিৰ সুবিধাসমূহ। প্ৰথম বছৰত যোগ্যতাৰ মাপকাঠি পূৰণ কৰিলে প্ৰতিজন সদস্যক 2,10,000 টকা। ইয়াতে অলপ বেলেগ ধৰণৰ দিছে, প্ৰথম অৱস্থাত বেলেগকৈ কৈছিলে, তো এতিয়া অলপ বেলেগ দি আছে। মানে প্ৰথম অৱস্থাত যোগ্যতাৰ মাপকাঠি পূৰণ কৰিলে প্ৰতিজন সদস্যক 2,10,000 টকা। মানে এনেকুৱা ধৰণৰ হৈছে, প্ৰতিজন সদস্যক যদি আপোনালোকে যোগ্যতা হয়, গোটেইখিনি যদি যিখিনি ক্ৰাইটেৰিয়া দিছে বা যিখিনি দিছে আপোনালোকে হ'ব লাগে সেইখিনি যদি হয়, তেনেহ'লে প্ৰথম বছৰ যিটো প্ৰথম বছৰ হ'ব আপোনালোকক টোটেল 2,10,000 টকা আপুনি পাব। তাৰপিছত আছে অহা 2 বছৰত চৰকাৰৰ পৰা 12,500 আৰু বেংকৰ পৰা 12,500, মুঠ 25,000 টকা। তো আপোনালোকক দুদিনমান আগতে মই এটা ভিডিঅ' বনাই দিছিলোঁ যে আপোনালোকে টোটেল 25,000 টকা পাব, তাৰে 50% আপোনালোকে দিব লাগিব আৰু 50% চৰকাৰে দিব। তো এইটো হ'ব ছেকেণ্ড বছৰত। তো আপোনাৰ তাৰপিছত আছে বেংকৰ ঋণ ঘূৰাই দিব লাগিব। আন আছে চৰকাৰৰ সহায় নন ৰিফাণ্ডেবল 25,000 টকাৰ 3 বছৰত বিয়পি পৰা প্ৰতিগৰাকী যোগ্য মহিলাৰ লখপতি বাইদেউ হোৱাৰ দিশত তেওঁলোকৰ প্ৰচেষ্টাত। মানে যদি যিটো বেংকৰ ঋণ আছে সেইটো আপোনালোকে ঘূৰাই দিব লাগিব, আৰু যিটো চৰকাৰৰ নন ৰিফাণ্ডেবল আছে সেইটো 35,000 টকা আপোনালোকে 3 বছৰত প্ৰতিগৰাকী মহিলাই পাব। আৰু লখপতি বাইদেউৰ দিশত মানে যিবিলাকে ভাল কাম কৰে, তেওঁৰ যিটো বিজনেছ হ'ব সেই বিজনেছটো সদায় ওপৰত নিব পাৰিব। আৰু সেই যেতিয়া আপোনালোকে ভাল কাম কৰিব তেতিয়াহে আপোনালোকে চৰকাৰৰ বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰিব। যেনেকুৱা এইটো ধৰণৰ আহিছে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ নতুন নতুন আহিব। তো আপোনালোকে নিশ্চয় ক্ৰাইটেৰিয়াখিনি বুজি পাইছে, নিয়মখিনি বুজি পাইছে। তো আপোনালোকে ভিডিঅ'টো চাই কিনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব। আজি মোৰ চেনেল আপুনি প্ৰথম পাইছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো মানে আপোনালোকক মই ক'লো যে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে কোনসকল মহিলাই এই অভিযান আঁচনিখনৰ মানে মেইন আঁচনিখনৰ জৰিয়তে উদ্যোগীকৰণৰ দিশে আগবাঢ়িব পাৰিব বা স্বাৱলম্বী হ'ব পাৰিব, গোটেইখিনি নিয়ম আপোনালোকক ক'লো। তো আপোনালোকে কেনে পাইছে ভিডিঅ'টো এবাৰ জনাব। আৰু যদি এই উদ্যমিতা আঁচনিখনৰ জৰিয়তে মহিলাসকলে কেনেধৰণে পাব বা কেনেধৰণে প্ৰচেছটো ইয়াতে ক'লোৱে আপোনালোকক। তো এই অভিযানখনৰ জৰিয়তে তো মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ অভিযানৰ মানে ঘোষণা কৰিছে, যিটো সকলো মহিলাৰ কাৰণে ভাল হ'ব মোৰ মতে। আৰু আপোনালোকৰ মতে কেনেকুৱা হ'ব তলত কমেণ্ট কৰি জনাব। যদি ভাল হয় তেনেহ'লে লাইক এটা নিশ্চয় কৰি দিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেলত আজি আপুনি প্ৰথম পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ।